Redmi যোনটো নোট সিরিজ হয় সেইটো ইন্ডিয়াত বহুত পপুলার হয় বহুত মানুহে নোট সিরিজৰ ফোন কিনে এটা ৰিসেন্টলি যোনটো নোট 10 সিরিজ উলাইছিলে Redmi Note 10 সিরিজ সেইটো মানে যোনটো ফ্ল্যাশ সেলত আহিছিলে Amazon আৰু বা Flipkartত পুৰা একদম 1 সেকেন্ডতে সেল হৈ যায় মানে বুক হৈ যায় কিহৰ কাৰণে ইমান মানে পপুলাৰ কিয় Redmi Note সিরিজটো আৰু এতিয়া মানে ৰিসেন্টলি Note 10 সিরিজ আহিছিলে কিন্তু এতিয়া মানে ৰুমাৰ্ছ আহি আছে যে Note 10 Note 11 যোনটো সিরিজ সেইটো আহিব বুলি যে সেইটো আহিব কিন্তু এতিয়া মানে বছৰটো শেষত আহিব ডিসেম্বৰ বা নৱেম্বৰ মান আহিব কিন্তু তাৰ কিছুমান স্পেক্স লিক হৈ গৈছে স্পেসিফিকেশন লিক হৈ গৈছে যে ডিসপ্লে কেনে ধৰণৰ আহিব বা পাৰফৰমেন্স কেনেকুৱা আহিব বা আপোনাৰ বেটাৰী কি ধৰণৰ আহিব হেনো সব মানে বহুতখিনি কিবা কিবি স্পেক মানে লিক হৈ গৈছে সো মই আজি ভিডিঅ'টোত মই কম যে কি বা ভাল হ'ব পাৰে বা মানে Redmi Note 10 সিরিজৰ পৰা কি বেটাৰ হ'ব পাৰে বা কি বেটাৰ হোৱা নাই মেইনটো হয় আপোনাৰ মেগাপিক্সেল যে 200 মেগাপিক্সেল এটো বহুত ডাঙৰ হাইপ ক্ৰিয়েট কৰি আছে মই আজি ভিডিঅ'টোত কম যে 200 মেগাপিক্সেল এট প্ৰেজেন্ট লাগে নে নালাগে দৰকাৰ হয় নে নহয় বা এটোতো এনে কোম্পানী মাৰ্কেটিং গিমিক খেলে মই একদম পুৰা ট্ৰুথ কৈ আছো মই একদম মানুহে মাৰ্কেটিং গিমিক খেলে কাৰণ এন্ড্ৰইড ফোনত সেন্সৰত কাম নকৰে সব যিমান মেগাপিক্সেল দিও কাম নহব বুজিলে সব যদি ভিডিওটো অলপ ভাল লাগে লাইক কৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব মই এনেকুৱা ধৰণৰ টেক ৰিলেটেড ভিডিওছ মই আপলোড দিও মোৰ ইউটিউব চেনেলত সো ফাৰ্স্ট অফ অল মোবাইলটোৰ মেইনলি ফাৰ্স্ট যোনটো মেইন ফেক্টৰ হেটো হল পাৰফৰমেন্স সো আমি ফাৰ্স্টত পাৰফৰমেন্সৰ কথা পাতিব লাগিব যে Note 10 সিরিজৰ কম্পেয়াৰত Note 11 সিরিজত আমি কি পাব পাৰো সো পারফরম্যান্সৰ ক্ষেত্ৰত পারফরম্যান্সৰ দুটা ডিভাইড হ'ব হার্ডওয়্যাৰ এন্ড সফটওয়্যাৰ সো ফার্স্ট হার্ডওয়্যাৰ আমি কথা পাতিব লাগিব হার্ডওয়্যাৰ আপুনি পাব চিপছ যোনটো চিপছেট পাব এটো Qualcommৰে পাব Qualcomm Snapdragon কিন্তু আমি জানো যে এটো 4G ফোন নহব কাৰণ 5G দিব কাৰণ বহুত কম্পিটিটৰ্স আছে বেলেগ নহতে 5G ফোন অলৰেডি লঞ্চ কৰি আছে সো এতিয়া 4G দিব নোৱাৰে কাৰণ 4G দিলে মানুহ নলব 5G ফোনে ল'ব সো 5G দিলে এটো চিপছেট আপোনাৰ 7 সিরিজৰ Qualcommৰ যোনটো 7 সিরিজৰ ফোন হেটো আহিব বুজিলে মানে 7 সিরিজৰ 8 সিরিজ দিব নোৱাৰে কাৰণ 8 সিরিজটো অলপ প্ৰিমিয়াম লেভেলৰ হৈ যায় সো 7 সিরিজৰ আই থিংক 758G নহয়তো বা 778G এই দুটা ভিতৰতে দিব পাৰে মানে Qualcomm Snapdragon এই দুটা ভিতৰতে দিব পাৰে চিপছেটটো আৰু সফটওয়্যাৰত আপোনাৰ Android 12 লগত দিব বুজিলে আউট অফ দ্য বক্স Android 12 লগত পাব আৰু যোনটো স্ক্ৰিন ইউজাৰ ইন্টাৰফেস হয় হেটো MIUI 13 লগত দিব মোবাইলটোৰ লগত সো এটো হল আমাৰ পারফরমেন্সৰ মানে হার্ডওয়্যাৰ এন্ড সফটওয়্যাৰ সো সেকেন্ড আহিব আপোনাৰ ডিসপ্লে সাক বহুতে ভাবি আছে যে ডিসপ্লে কার্ভ ডিসপ্লে দিব বুলি কিন্তু সাক এটো এটা বাজেট লেভেল হ'ব মানে প্রিমিয়াম ফোন এৰিয়া যেনেকৈ আপোনাৰ 30000 ইমান নাযায় আই থিংক 20 লিকি যাব এবাৰ 2022 এনেকুৱা যাব কাৰণ মোবাইলটো দেখি গম পায় অলপ প্রিমিয়াম টাইপ লুকস দি আছে সো মই আই থিংক 20 লিকি যাব এইটো ফোন যোনটো প্ৰো সিরিজটো কৈছো দে প্ৰো বা প্ৰো ম্যাক্স হেটো কৈছো মই অনলি Redmi Note 10 কোৱা নাই সো মই Redmi Note 10 Pro বা Pro Max কথা কৈছো সো ডিসপ্লে কার্ভ ডিসপ্লে নিদিয়ে এটো ফ্ল্যাট ডিসপ্লে হ'ব আৰু যোনটো স্ক্রিন সাইজ হ'ব এটো 6.67 ইঞ্চ ডাঙৰ স্ক্রিনে হ'ব আৰু যোনটো প্ৰটেকশন হয় এটো সো আজিকালি Redmi ফোনত কৰ্নিং গৰিলা গ্লাছ 5 লৈ দি আছে সো কিন্তু মই ভাবো কোম্পানীয়ে 6 দিব লাগে কাৰণ 5 পুৰণা হৈ গল কিমান দিব আৰু 5 টো সো 6 দিব লাগে আই এক্সপেক্ট যে 6 যাতে দিয়ে 11 সিরিজত মই তাকে আশা কৰিছো যে 6 টো যদি তেতিয়া বেটাৰ হ'ব বুজিলে আৰু 120 Hz রিফ্রেশ রেট পাবো বুঝিলে আর সুপার এমোলেড হবো সুপার এমোলেড পাবো মানে সুপার এমোলেড অনলি এমোলেড সাগে 11 সিরিজত যোনটো 11 হবো Redmi Note 11 হেতু দিব পারে কিন্তু Pro and Pro Maxত 11 কি কয় সুপার এমোলেড দিব পারে সুপার এমোলেড আৰু 120 Hz দিব এই দুটা দিব কাৰণ এই দুটা 10 সিরিজতো দিছিলে সো এবাৰো দিব সো এটো হল আপোনাৰ ডিসপ্লেৰ কথা তাৰপিছত এবাৰ ক্যামেৰাটো বহুত ডাঙৰ এটা হাইপ ক্ৰিয়েট কৰি আছে যে 200 মেগাপিক্সেল দিব বুলি যোনটো মেইন সেন্সৰ হয় সো মই এটাই কথা কওঁ একদম ফাইনালি যে 200 মেগাপিক্সেল দিয়াৰ কোনো লাভ নাই সঁচা এটো মাৰ্কেটিং গিমিক খেলে তো কি দৰকাৰ 200 মেগাপিক্সেল দিয়ে এটা ফটোৰ সাইজ কিমান হ'ব জানেনে 108 মেগাপিক্সেলৰ আপোনাৰ 25 30 35 এনেকুৱা সাইজ হয় যদি মানে সেন্সৰটো যদি উঠে যদি 108 মেগাপিক্সেলৰ সেন্সৰটো যদি উঠাই ফটো সাইজ ইমান হ'ব এটা ফটো সো 200 ৰ কিমান হ'ব আপুনি ভাবিছে এটা ফটো 50-40 MB হ'ব তে কি দৰকাৰ সো আই থিংক দিয়াৰ দৰকাৰ নাই সো এটা গিমিক খেলি আছে বাকি আপোনাৰ এইটো কি কয় যেনেকুৱা ধৰি লওক আল্ট্ৰা ওয়াইড দিয়ক যিমান আল্ট্ৰা ওয়াইড লাগে কাৰণ মানুহে আজিকালি সেলফি উঠে বাইটো কিন্তু আৰু যোনটো আৰু দুটাটো এনে মানে গেম খেলি আছে এইটো ম্যাক্ৰো যোনটো 2 মেগাপিক্সেলৰ দিয়া দৰকাৰ নাই এইটো মানে কাম নোহোৱা এটা সেন্সৰ ক্যামেৰা দি দিয়ে এইটো কোনো কামে নাটা যদি আল্ট্ৰা ওয়াইডত মেইনলি ফোকাস কৰে বা সেন্সৰত মেইনলি ফোকাস কৰে মেইন ক্যামেৰাৰ বেটাৰ দিয়াৰ কেনে তেতিয়া বেছি বেটাৰ হয় বুজিলে সো মোৰ কথা হল যে 200 মেগাপিক্সেল ক্যামেৰা দি কোনো লাভ নাই
108 দিব পাৰিলে হয় ভালকৈ অপটিমাইজ কৰি কেনে চ' 200 দি কেনে মই ভাবোঁ যে কোনো চেঞ্চ ক্ৰিয়েট নকৰে চ' আৰু চেল্ফিত আপোনাৰ 16 আছিলে ৰেডমি নোট 10 নোট 10 চিৰিজত চ' আই থিংক 20 দিব লাগে কাৰণ অলপ যদি আপগ্ৰেড কৰিব ইচ্ছা আছে মানে Xiaomi কোম্পানী চ' 20 দিব লাগে চ' আই থিংক 16 দিব চাগে কাৰণ ইমানটো আৰু হেৰি নকৰে কাৰণ 200 মেগাপিক্সেল দি আছে এইফালে আৰু আপোনাৰ ছুপাৰ এমোলেড দিব 120 দিব চ' কেমেৰাত চাগে মই নাজানো চেল্ফিত চাগে মোৰ ধৰি লওক 20 দিব লাগে বুজিলে এইটো এটা কেমেৰাৰ এক্সপেক্ট কৰিছোঁ দিব কানেক্টিভিটিত মই প্ৰথমতে ক'লোঁ যে 5G হ'বই কাৰণ 5G যদি 4G দিয়ে মোবাইলটো নচলিব মই গেৰাণ্টি দিম কাৰণ 5G আৰু বেছি নাই আৰু আপোনাৰ 14 to 16 18 এনেকুৱা মান্থছ আছে আৰু মানে 1.5 বছৰমান আছে 5G আহি যাব ইণ্ডিয়াত 2022 লৈকে 5G আহি যাব চ' 5G ফোন দিয়া ভাল কাৰণ বহুত এনেকুৱা মানুহ থাকে যোনে মোবাইল এটা 2 বছৰ 3 বছৰ চলাই চ' 5G দিয়াৰ দৰকাৰ আছে বুজিলে চ' কানেক্টিভিটিত 5G লাগিবই 5G দিব কাৰণ এয়াৰটেলত এতিয়া টেষ্টিং ষ্টাৰ্ট হৈ গৈছে এটা ভিডিঅ' চাইছিলোঁ মই এয়াৰটেলত 5G স্পীড কিমান আছিলে নাজানো কিন্তু 5G স্পীডটো বহুত আহি আছে এয়াৰটেলত বুজিলে চ' তাতে টেষ্টিং ষ্টাৰ্ট হৈ গৈছে চ' 5G দিয়াৰ পচিবিলিটি পুৰা 100% দিবই তাৰপিছত আহিব আপোনাৰ বেটাৰী 5000 mAh দিবই কাৰণ আজিকালি ফাষ্ট চাৰ্জিং আহি গৈছে বহুত ধৰণৰ চ' ফাষ্ট চাৰ্জিং কিমান দিয়ে নাজানো 33+ ওপৰতে দিব 33 তলতো নিদিয়ে 33 ওপৰতে দিব কিন্তু 5000 mAh বেটাৰী পাব আপুনি 5020 mAh বা 5000 ওপৰতো দিব পাৰে 5500 চ' 5000 ওপৰতে পাব mAh বেটাৰী আৰু ফাষ্ট চাৰ্জিং 33 ওপৰত পাব 33 নয়তো বা আৰু 64 বা 65 দিব পাৰে আৰু তো কৈছিলে 108 দিব বুলি চ' 108 মই নাজানো দিব নে নাই ওলাইছে Xiaomi কিন্তু দিয়ে নে নাই ঠিক নাই কিন্তু 33 ওপৰতে দিব চ' এইখিনিয়ে চ' আৰু ফোনটোৰ বেলেগ কিবা বহুত চাগে 3.5 mm যে কিবোৰটো দিবই তাৰপিছত আৰু ষ্টিৰিঅ' স্পীকাৰ এইবোৰ আছে তাৰপিছত আৰু কালাৰ্ছৰ ব্ৰাইটনেছ পিক 1200ৰ ওপৰতে যাব আপোনাৰ চ' বহুত ধৰণৰ সৰু সৰু কিবা কিবি আছে তাৰপিছত আয়াৰ ব্লাষ্টাৰ পাব বুজিলে আৰু ফ্ৰণ্টত যোনটো ডট নচ হয় সেইটোৱে পাব আপুনি যোনটো এই ৰেডমি নোট 10 চিৰিজত যোনটো আছিলে সেনেকুৱা টাইপৰে পাব আৰু ডিজাইন কিন্তু মোৰ ভাল লাগিছে মেইন ফোনটোৰ মোৰ পিছফালৰ কেমেৰা ডিজাইনটো একদম প্ৰিমিয়াম ফিল লাগিছে চ' সেইটো ক্ষেত্ৰত মোৰ বহুত ভাল লাগিছে কিন্তু 200 মেগাপিক্সেল এইটো মোৰ ভাল লগা নাই একদম সঁচা কথা কওঁ মোৰ একদম ভাল লগা নাই চ' 200 মেগাপিক্সেল দিয়াৰ দৰকাৰে নাই এইটো গিমিক খেলি আছে মই একদম সঁচাকৈ কৈছোঁ যে মানে বুৰ্বক বনাই আছে চ' মানুহ এনেকুৱা থাকে যে 200 মেগাপিক্সেল দিছে বহুত ভাল ফটো উঠিব এনেকুৱা বহুত মানুহ থাকে এনেকুৱা মানে বুজি নাপায় দোকানত যদি আপুনি ল'ব যায় তেতিয়া দোকানে ক'ব দাদা এইটো 200 মেগাপিক্সেল বহুত ভাল ফটো আহিব কিন্তু লাভ নাই 48 যদি 48ত যিমান এতিয়া অপটিমাইজেশ্যন হৈ আছে 200ত হ'ব নোৱাৰে কাৰণ সেইটো নতুনকৈ আহিছে সেইটো অপটিমাইজ হ'ব বহুত টাইম লাগিব চেঞ্চাৰটোত চ' 200 যদি কেমেৰাৰ ওপৰত যদি আপুনি ডাউৰি আছে তেনেহ'লে নল'ব ফোনটো বুজিলে যেতিয়া আহিব নল'ব এতিয়া আহিব বহুত টাইম আছে ডিচেম্বৰ নৱেম্বৰ মানত এনেকুৱা লঞ্চ হ'ব তেতিয়া ফোনটো চ' বহুত টাইম লাগিব ইণ্ডিয়াত আগতে আই থিংক 2022 জানুৱাৰী মানত আহি যাব চ' বহুত টাইম আছে এতিয়া আৰু 4 to 5 months আধা 6 monthsহে আছে চ' ইমান সেই কৰিব নালাগে এতিয়া যোনটো ইউজ কৰিছে সেইটো কৰক বেলেগ ফোন এক্সচেঞ্জ নকৰিব যদি ল'ব ইচ্ছা আছে ৰেডমি নোট 711 চ' ভিডিঅ'টো মই এইখিনি ক'লোঁ যে কি স্পেক্স পাব পাৰে বা কি নোৱাৰে চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত তাৰপিছত যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে মই এনেকুৱা ধৰণৰ কণ্টেণ্ট মই ৰেগুলাৰলি আনো চ' এইকেইদিন কেতিয়াবা আনিব এইকেইদিন মই মাজতে এদিন 2 দিন গেপ দিছোঁ কাৰণ অলপ মোৰ মানে গাটো অলপ বেয়া আছে চ' সেইকাৰণে মই দিব পৰা নাই চ' এনেহ'লে মই একদম ডেইলি কণ্টেণ্ট আপলোড দিওঁ চ' আজিলৈ এইখিনি ভিডিঅ'টো চ' যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰি ল'ব ফ্ৰেণ্ডছৰ লগত আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব প্লিজ কৰি ল'ব এনে ভিডিঅ'টো নাচাব কাৰণ এটা ভিডিঅ' বনাব বহুত কষ্ট লাগে চ' বুজিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত মোৰ কিছুমান ভিডিঅ' যি আছে যদি আপোনাৰ ইচ্ছা আছে চাব পাৰে আৰু লগ পাম তেতিয়াহ'লে বাই বাই